নমস্কাৰ, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল গভজব আছাম চেনেলটিলৈ স্বাগতম জনাইছোঁ। তোমালোকৰ HSLC এক্সাম পালেহি, গতিকে এইবাৰ নতুন এডুকেশ্যন পলিচিৰ মতে HSLC এক্সাম পাতিব আৰু তোমালোকৰ OMR বেছ এক্সাম হ'ব। 45 বা 45তকৈ বেছি নম্বৰ OMR শ্বীটত তোমালোকে এক্সাম দিব লাগিব আৰু তোমালোক এইবাৰ প্ৰথম দিবা OMR বেছ, কাৰণ আগত এনেকুৱা OMR বেছ কোনো ধৰণৰ এক্সাম নাছিল, লিখিত এক্সাম আছিল অনলি। এতিয়া কিন্তু OMR বেছ এক্সাম তোমালোকে দিব লাগিব। আৰু OMR বেছ এক্সামত এটা কথা মনত ৰাখিবা যে তোমালোকৰ অলপ ভুল হ'লে গোটেই সম্পূৰ্ণ নম্বৰ কটা যাব পাৰে, কাৰণ এইবোৰ তোমালোকৰ কম্পিউটাৰত চেক কৰা হ'ব। গতিকে তোমালোকে কোনবোৰ সতৰ্কতা অৱলম্বন কৰিলে সম্পূৰ্ণ নম্বৰ পাব পাৰিবা, এই ভিডিঅ'টো তোমালোকক জনাম আৰু স্কিপ নকৰাকৈ তোমালোকে চাবা, কাৰণ তোমালোক বহুত উপকৃত হ'বা, কাৰণ অলপ নম্বৰৰ বাবে তোমালোকৰ ৰিজাল্টত প্ৰভাৱ পৰিব পাৰে। গতিকে তোমালোকৰ OMR বেছ এবাৰ ফালৰ পৰা কোনো ধৰণৰ পাব্লিছ কৰা নাই যে এইখনেই এনেকুৱা ধৰণে OMR বেছ হ'ব, কিন্তু তোমালোকক দুটা চেম্পুল দেখুৱাম, তাৰ ভিতৰতে এটা হ'ব বুলি মই আশা কৰিছোঁ। আৰু ইয়াৰ পৰা এনেকুৱা ধৰণে হ'ব, কাৰণ কম্পিটিটিভ এক্সামবোৰত এনেকুৱা ধৰণৰ OMR বেছ এক্সামেই তোমালোকৰ পতা হয়। গতিকে প্ৰথম চেম্পুলটো চোৱা, তোমালোকক এনেদৰে এডমিট কাৰ্ডখন তোমালোকৰ যিখন ছিট থাকিব এনচাৰ ছিট, সেইখন ওপৰত থাকিব পাৰে। তেতিয়া তোমালোকে কোনো ধৰণৰ ফিল আপ কৰিব নালাগে, কাৰণ তোমালোকে দেখিছাই ইয়াত ছাবজেক্ট ক'ড লিখা আছে, কেণ্ডিডেট নেম লিখা আছে, ৰোল নম্বৰ, তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু নাম চাম, তোমালোকৰ চেণ্টাৰ নাম, সকলো ফটো ID চব লিখা থাকিব। তোমালোকে তাত কোনো ধৰণৰ ফিল আপ কৰিব নালাগে। কিন্তু তোমালোকে ছেকেণ্ড এখন তোমালোকক দেখুৱাম, তোমালোকৰ এনেকুৱা ধৰণৰ OMR শ্বীটো হ'ব পাৰে। তেতিয়া কিন্তু তোমালোকৰ ৰোল নম্বৰসমূহ লিখিব লাগিব। এই ৰোল নাম্বাৰ লিখোঁতে তোমালোকে বহুত সতৰ্ক হ'ব লাগিব, কাৰণ এটা যদি ভুল হয় তোমালোক ৰিজেক্ট হ'ব পাৰা। তোমালোকে চোৱা, এই ৰোল নাম্বাৰ বুলি এইটো যিটো লিখা আছে, এই ৰোল নাম্বাৰ বুলি লিখাটো তোমালোকে চাবা, তোমালোকৰ ৰোল নাম্বাৰসমূহ বহাব লাগিব। এতিয়া তোমালোকে কেনেধৰণে এই ৰোল নাম্বাৰটো বহাবা? ৰোল নাম্বাৰটো বহাবলৈ হ'লে তোমালোকে চোৱা, এনেধৰণে বহাব লাগিব। যেনিবা তোমাৰ ৰোল নাম্বাৰটো হৈছে, মই এনেধৰণৰ ৰোল নাম্বাৰ 4টা সংখ্যা লগা ৰোল নাম্বাৰ এটা লিখি দিছোঁ, 001। তোমাৰ ধৰা এইটো তোমাৰ নাম্বাৰ, ৰোল নাম্বাৰ 001। তোমালোকে এতিয়া এই 001টো ইয়াত কেনেধৰণে বহাবা, তোমালোকক জুম কৰি অলপ দেখুৱাই দিছোঁ 001টো কেনেকৈ বহাবা। মই স্ক্ৰীণত লিখাৰ কাৰণে অলপ বেয়া হ'ব পাৰে, তোমালোকে নিজেই চাবলৈ চেষ্টা কৰিবা। 00001 এইটো ধৰা তোমাৰ ৰোল নাম্বাৰ। তেতিয়া তুমি এই ৰোল নাম্বাৰ যিকেইটা 4টা ঘৰ থাকিব, সেইকেইটাত তুমি লিখিব লাগিব 001। ভালকৈ মানে ভিতৰত লিখিব লাগিব, ইয়াত স্ক্ৰীণত লিখাৰ কাৰণে বহাবলৈ অকণমান অসুবিধা হৈছে। আৰু তোমালোকে চাবা, এই 001টো তলে তলে তাৰ গোল দিব লাগিব, মানে সম্পূৰ্ণভাৱে এই যে চাৰ্কলটো আছে সেইটোত ফিল আপ কৰি দিব লাগিব, সম্পূৰ্ণভাৱে পূৰ কৰি দিব লাগিব। আৰু তোমালোকে সদায় ব্লু পেনেও তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা, কিন্তু সদ্যহতে তোমালোকে ব্লেক পেন ব্যৱহাৰ কৰিবা, তেতিয়া ভাল হয়। এতিয়া এই 001 ৰোল নাম্বাৰটো কেনেকৈ বহাবা, এইটো 0টোৰ ওপৰত মই লিখিলোঁ ন, এই 0ত যিটোত থাকিব, মানে এই 0 যে আছে এই চাৰ্কলটো তোমালোকে সম্পূৰ্ণভাৱে ফিল আপ কৰি দিবা। আৰু মনত ৰাখিবা যে চাৰ্কলটো কেতিয়াও এই যিটো কলমৰ চিয়াহীখিনি যাতে পাৰ হৈ নাযায়। যদি পাৰ হৈ যায় তেতিয়া কম্পিউটাৰত একচেপ্ট নকৰিব আৰু তোমাৰ এখন ৰিজেক্ট হ'ব পাৰে। আৰু নেক্সটটো যেনেকৈ 0 আছে, এই 0টোত বহাবা, তলে যিটো নাম্বাৰ থাকে তলে বহাবা। আকৌ এই থাৰ্ডটোত 0টোত বহাবা। আৰু এইটোত চাবা, এইটো কাৰণ 0 নহয় ন, 1, লাষ্টৰ মোৰ সংখ্যাটো 1, তেতিয়া সেই 1টো তোমালোকে গোল কৰিবলৈ চাবা। কিন্তু চাবা যে কেতিয়াও বাহিৰ হৈ নাযায় চিয়াহীখিনি, যদি বাহিৰ হৈ যায় তোমালোক ৰিজেক্ট হ'ব পাৰে। এইবোৰ মনত ৰাখিবা, কাৰণ যিটো সংখ্যাৰ পোনে পোনে যিটো চাৰ্কল দিয়া আছে তাত তোমালোকে বহাবা। এতিয়া আৰু এটা মই দেখুৱাই দিছোঁ, জানোবা তোমাৰ 1 2 3 4 তোমাৰ ৰোল নম্বৰটো। তেতিয়া 1 2 3 4 হ'লে তোমালোকে 1 2 3 4 এনেকৈ ঘৰবোৰৰ ভিতৰত সুমিয়াব লাগিব। আৰু 1ৰ পোনে পোনে এইটো 1টোত তোমালোকে গোল কৰিবা, বেলেগত নকৰিবা। যদি বেলেগত কৰা তোমাৰ ৰিজেক্ট হ'ব। তেতিয়া 2টো পোনে পোনে এই 2টোত তোমালোকে গোল কৰিব লাগিব চিয়াহীৰ দ্বাৰা। আৰু 3 আছে ন, এই 3টোলৈ যাবা, গোল কৰিবা, ভালকৈ কৰিবা। ইয়াত মই স্ক্ৰীণত দেখুৱাব পৰা নাই। আৰু 4টোত তোমালোকে 4টোত এনেকৈ গোল কৰি দিব লাগিব। তোমালোকে বুজি পাইছা? এনেদৰে ধুনীয়াকৈ গোল কৰি দিবা আৰু বাহিৰলৈ নপঠিয়াবা, কাৰণ বাহিৰলৈ পঠিয়ালে তোমালোকৰ ৰিজেক্ট হ'ব পাৰে। এতিয়া চোৱা, এইখিনি সেনেকৈ তোমালোকে কৰিবা। আৰু মই এটা বস্তু দেখুৱাইছোঁ, তোমালোকৰ
এইখনটো তোমাৰ এনচাৰ শ্বীট হয়, এনচাৰখিনি লিখিব লাগিব। আৰু তোমালোকৰ এনেদৰে তোমালোকৰ ছিগনেচাৰ থাকিব। এনেকৈ ফুল ছিগনেচাৰ অফ দ্য কেণ্ডিডেট উইথ ডেট। তোমালোকৰ নামটো লিখিব লাগিব। ইয়াত তোমালোকে ধুনীয়াকৈ তোমাৰ নামটো লিখি দিবা আৰু তলত তোমাৰ ডেটটো এইডোখৰতে লিখি দিবা। কিন্তু এইটো চাবা যে ইয়াত কিছুমানে কি কৰে এনেধৰণে এই যিজন পৰীক্ষক থাকে, যিজন তোমালোকৰ গাৰ্ড থাকিব, ফুল ছিগনেচাৰ অফ দ্য ইনভিজিলেটৰ উইথ ডেট। এইডোখৰত তোমালোকৰ যিজন তাৰমানে তোমালোকৰ গাৰ্ড থাকে তেওঁ ইয়াত ছিগনেচাৰ কৰিব লাগে। কিন্তু কিছুমানে নাচাই পানি নিজৰ ছিগনেচাৰটো কৰি দিয়ে, তেতিয়া তোমালোকৰ ইয়াত কাট হৈ যাব, এইটো খেলি মেলি হ'ব। সেইকাৰণে তোমালোকে চাই ল'বা যে য'ত কেণ্ডিডেটৰ ছিগনেচাৰ ফুল ছিগনেচাৰ অফ দ্য কেণ্ডিডেট তাৰ ওপৰত তোমালোকে তোমাৰ নামটো আৰু ডেটটো লিখি দিবা, তেতিয়া তোমাৰ কোনেও কাটিব নোৱাৰে। আৰু চাবা যে এইখন এনচাৰ শ্বীটখন তোমালোকে বোলে তোমাৰ যদি তুমি ভুলকৈ কোনোবাটোত দি দিলা, তাৰপৰা পিছত বোলে মনত পৰিছে বোলে এইটোহে আছিলে, তেতিয়া দুটাত তোমালোকে এটা ঘৰত কেতিয়াও দুটাত তোমালোকে ভুল নকৰিবা। যদি ভুল হ'ল আৰু সেইটো এৰি দিবা, কাৰণ যদি দুটা কৰি দিয়া তোমাৰ আৰুহে বেয়াহে হ'ব। সেইকাৰণে এটাতে কৰিবা আৰু ভালদৰে চাই ল'বা সংখ্যাবোৰ, কোনটো কুৱেশ্যনবোৰৰ নাম্বাৰবোৰ চাই এনচাৰ তাত শুদ্ধটো দিবলৈ চেষ্টা কৰিবা। তোমালোকে ভালকৈ কনচিয়াছ হৈ কনচেনট্ৰেট কৰি তোমালোকে এইখন পূৰ কৰিব লাগিব, তেতিয়া তোমালোকৰ শুদ্ধ হ'ব। আৰু এইখিনি তোমালোকে ভালদৰে চাবা। আৰু ইমানেই আছিলে, কাৰণ তোমালোকে এইখিনি যদি মানি চলা তোমালোকে পাৰিবা। আৰু প্ৰেক্টিচ কৰিবা, তোমালোকে জেৰক্স কৰি আনি ল'বা এনেকুৱা OMR শ্বীট, কাৰণ গুগলত পায়েই। আৰু তোমালোকে এইবোৰ গোল কৰিবলৈ চাবা, তেতিয়া তোমালোকৰ এক্সপিৰিয়েঞ্চটো বাঢ়িব আৰু ভালকৈ পাৰিবা। আৰু মই তোমালোকক MCQ ছিৰিজ দিম, কাৰণ ইম্পৰ্টেণ্ট তোমালোকে এক্সামৰ আগত সেইখিনি ভালকৈ চাই যাবা, তেতিয়া তোমালোকে তাৰ পৰাই কমন আহিব। কাৰণ যিবোৰ ইম্পৰ্টেণ্ট হয় মই তোমালোকক ভালদৰে পঢ়াই দিম। যিকেইটা তোমালোকৰ 45 চাৰিটা ছাবজেক্টত 45 আহিব, চাৰিওটাই মই MCQ তোমালোকৰ প্ৰত্যেকটো চেপ্টাৰে ছিৰিজ হিচাপে লৈ আনিম। গতিকে তোমালোকে ভিডিঅ'বোৰ ভালকৈ চাবা আৰু শ্বেয়াৰ কৰি দিবা যিখিনি ফ্ৰেণ্ডে তোমালোকৰ এক্সাম দিব এইবাৰ SSLC। আৰু ভিডিঅ'টো ইমানেই, ভালকৈ চাই যাবা পৰীক্ষাৰ আগত। এইখিনিয়ে তোমালোকে ভালকৈ সতৰ্ক মানিলে ভাল হ'ব। ভিডিঅ'টো ইমানেই আছিল, আজিলৈ ইমানেই, ধন্যবাদ।